Hi, hello and welcome back to my YouTube channel. আজি মই আনবক্সিং কৰিম এই প্ৰকাণ্ড বাকচটো। এই প্ৰকাণ্ড বাকচটো মই আজি আনবক্সিং কৰি দেখাম এতিয়া আপোনালোকক। তো এটোৰ ভিতৰত কি আছে মানে এটোত আছে এটা বুক ষ্টেণ্ড। ব্ল্যাক কালাৰৰ এটা বুক ষ্টেণ্ড। তো কেনেকুৱা কি আহিছে বলক খুলি আপোনালোককো দেখাও ময়ো চাও। আহক খুলি আছো খুৰেৰে। এনেকে প্ৰথমত এটা সাইডৰ পৰা খুলিম। তো এইটো সাইডৰ পৰা কাটি আছো মই। তো এনেকে খুৰেৰে কাটি আছো, কাটি ওলাম এতিয়া কি আছে চাও কেনেকুৱা আহিছে বুক ষ্টেণ্ডটো। এসপ্তাহ পাৰ হৈ গৈছে, আহিছে এসপ্তাহ আগত আহিছে। ইমান দিন ওলোৱা নাছিলো, তো আজি ওলাই আছো। তো এই প্ৰকাণ্ড বক্সটোৰ ভিতৰত কি আহিছে চাও আহক। এই যে এইটো আহিছে, এইটো বুক ষ্টেণ্ড হয় এটা ব্ল্যাক কালাৰৰ। তো এইটো 580 টকা লৈছে। এইটো 580 টকা, ইমান ডাঙৰ। তো এইটোৰ লগত ভিতৰত আৰু একো অহা নাই। তো চাই লওঁ আৰু কি আছে, কিবা আছে নেকি ভিতৰত। নাই, খালি এইটো খালি হৈ আছে, খালি এইটোৰ ভিতৰত খালি। এইটো সাইডত থৈ দিলোঁ সাইডত। তো এইখিনি খুলিম এতিয়া। এইখিনি কি আহিছে আপোনালোকক দেখুৱাই আছো। তো ফাৰ্ষ্টত বানটো কাটিম। এইটো পেকিং আহিছে, এইটো পেকিং, এইটো কাটি আছো খুৰেৰে কাটি আছো। তো এইটো বহুত টান ৰছী আহিছে, ৰছীটো বহুত টান, নাকাটে কাটিছে। এইটো কাটি লওঁ, এইপিনটো বহুত টান, ৰছীটো বহুত টান কাটি দিছে। তো এতিয়া এইবিলাক আহিছে, ৰ'ব এখিনি দেখুৱাইছো কি আহিছে। এই দুটা সাইডৰ, এই দুটা হ'ল সাইডৰ, এইটো হ'ল ভৰি ষ্টানৰ ভৰি, এই দুটা হ'ব, এই দুটা ভৰি। তাৰপিছত এইটো হ'ল ওপৰত ষ্টানৰ একদম ওপৰত যিটো থাকিব এইটো। এই মোৰ এইটো ষ্টানৰ নিচিনা, এই ওপৰৰ এইটো হ'ল। এইখিনি সাইডত থৈ লওঁ। তাৰপিছত এইখিনি ওলাই আছো। এইবিলাক হ'ল মাজৰ চেল্ফ, মাজৰ যি বুক থাকিব যে সেইবিলাক চেল্ফ হয়। এইবিলাক চাৰিটা চেল্ফ আছে, এটা গ'ল, এইটো হ'ল 2 নম্বৰ চেল্ফ। এই যে দুটা, এই হ'ল 3টা, এই হ'ল 4টা। এই 4টা ফিটিং কৰিব লাগিব, একেলগে লগাব লাগিব। এইবিলাক ক্লাড বল্ট আহিছে, এই যিবিলাক চাইডত এইবিলাক ক্লাড বল্ট দি এইখিনি এই গোটেইখিনি লগাব লাগিব। এই গোটেইখিনি লগাব লাগিব, লগাম। চাই থাকক কেনেকৈ লগাম। এইটো ললো আগতে, এইটোৰ লগত এই দুটা ললো। এই দুটাৰ লগত আহিব ফাৰ্ষ্টত এইটো হ'ল বুক চেল্ফ, এইটো হ'ল বুক চেল্ফ, এইটো হ'ল বুক চেল্ফ। এক্সট্ৰা এটা আছে, এইটো ওপৰত এই দুটা। তো লগাই আছো। এইটো এটা ফুটা কৰা হ'ল। এইটো কৰা হ'ল, এইপিনে এটা আছে, এইটো কৰি লওঁ একেবাৰে।
লাগিব এতিয়া উলিয়াই লওঁ তলৰটো লগাই লওঁ আগতে বিন্দাকেইটা বহুত ভেজাল দি আছে কোনোবাটো সৰু হৈ আছে নুমাই প্ৰায় কিছুমানত তো বহুতখিনি সময়ৰ পিছত এইটো সাজি উলিয়ালো এইটো বুক ষ্টেণ্ডটো আছিল তো এইটো স্ক্ৰুবিলাক লগাওঁতে বহুতখিনি টাইম লাগি গ'ল হাতটো বিষাই আছে হাতেৰে টাইট দিছোঁ সকলোকেইটা স্ক্ৰু তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল এই প্ৰকাণ্ড কাৰ্টুনটোৰ ভিতৰত আছিল এইটো ষ্টান এইটো বুক ষ্টান তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'টো আহি আছে যি ভাৰত পে আছে মোৰ এই ভাৰত পে QR কোড আহিছে ভাৰত পে কোম্পানীৰ পৰা তো সেইটো নেক্সট আনবক্সিং কৰি দেখুৱাম আপোনালোকক তো এতিয়ালৈকে বাই বাই টাটা